हेलो फ्रेंड्स आपनालोके चाই আছে মোৰ ইউটিউব চেনেল এডুকেশ্যন জিকে বন্ধুসকল মই আজি এইটো ভিডিঅ'ত পৰিৱেশ বিজ্ঞানৰ 10টামান গুৰুত্বপূৰ্ণ এমসিকিউ কোৱেশ্চন এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপচন সিলেক্ট কৰি ৰাখিব তেন্তে বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হল Question nong 1 অৰণ্য মানৱ কাক কোৱা হয় ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ সুন্দৰলাল বহুগুণা অপচন বি সেলিম আলী অপচন সি যাদৱ পায়েং অপচন ডি মেধা পাটেকৰ ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হল অপচন নম্বৰ সি যাদৱ পায়েং Question nong 2 বায়ুমণ্ডলৰ মুখ্য কাৰক হল ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ সিএফসি অপচন বি এয়াৰসেল অপচন সি কোল কাৰখানা অপচন ডি ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওপৰৰ আটাইকেইটা Question nong 3 Amazon of East বুলি কোনটো ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয় তলত চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান Question nong 4 নাৰ্ছ দিৱস পালন কৰা হয় তলত চাৰিটা অপচন দিয়া আছে অপচন এ 13 মে অপচন বি 12 মে অপচন সি 21 মাৰ্চ অপচন ডি 24 মাৰ্চ ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি 12 মে Question nong 5 আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ অনুপাত জোখা কথাক কোৱা হয় এতে চাৰিটা অপচন দিয়া আছে অপচন এ আলফা ভিন্নতা অপচন বি বিটা ভিন্নতা অপচন সি গামা ভিন্নতা অপচন ডি ডেল্টা ভিন্নতা ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ আলফা ভিন্নতা Question nong 6 চিপক আন্দোলনৰ লগত জড়িত কোনজন ব্যক্তিক 2009 চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল তলত চাৰিটা অপচন দিয়া আছে অপচন ক গৌৰী দেৱী অপচন খ অমৃতা দেৱী অপচন গ সুন্দৰলাল বহুগুণা অপচন ঘ চণ্ডী প্ৰসাদ ভাট ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হল অপচন নম্বৰ গ সুন্দৰলাল বহুগুণা Question nong 7 সংস্কৃতি আৰু পৰম্পৰাৰ তলত কোনটো বিষয়ত অৰিহণা যোগায় তলত চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খ সামাজিক ঐতিহ্য আৰু পৰিচয় Question nong 8 জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় কৰাত তলৰ কোনটো বিষয় গুৰুত্ব আটাইতকৈ বেছি তলত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খ শিক্ষা Question nong 9 নিম্নলিখিত কোনটো জীৱীয় কাৰকৰ অন্তৰ্গত তলত চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খ উপভোক্তা আজি অন্তিম Question nong 10 কোনো এটা অঞ্চলত কম সময়ৰ বাবে
বাহাল থকা ৰ'দ, বৰষুণ, উষ্ণতা, বতাহ আদিৰ অৱস্থাটো কোৱা হয়। তলত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খ, বতৰ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। আমি যোৱা এটা ভিডিঅ'ত এটা আপোনালোকৰ কাৰণে কুৱেশ্যন এৰিছিলোঁ। কুৱেশ্যনটো হ'ল দুটা পৃথক স্থানৰ জৈৱ বৈচিত্ৰ্যতা কোৱা হয়। ইয়াতে 4টা অপশ্যন দিয়া আছে। তলত অপশ্যন এ আলফা বৈচিত্ৰ্যতা, অপশ্যন বি বিটা বৈচিত্ৰ্যতা, অপশ্যন চি গামা বৈচিত্ৰ্যতা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বিটা বৈচিত্ৰ্যতা। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই জৰুৰ ছাবস্ক্ৰাইব কৰি ল'ব।